তো হাই হেল্ল' গাইজ, আপোনালোকৰ কি খবৰ? আশা কৰিছোঁ সকলোৰে ভালে আছে। ময়ো ভালে আছোঁ। মানে মোৰ অকণমান দিনটো একদম বেয়া চলি আছে বতৰো একদম বেয়া আজি। তো আমি চিনেমা চাব ওলালোঁ। এতিয়া যাই থাকিব ভিডিঅ'টো, আৰু ভাল লাগিলে অলপ ছাপৰ্ট মৰম কৰিব। তাৰমানে আমাৰ দিন বেয়া, মানে একেবাৰে দিন বেয়া। মিঠাই খাবৰ কাৰণে পইচা নাই আমাৰ, ল'বাৰ চিট বিক্ৰী কৰিব লগা হৈ আছে। একদমেই দিন বেয়া আমাৰ। এই চিনেমাৰ নামটো কি আছিল? ব্ৰহ্মাস্ত্ৰ। এতিয়া আমি ঘৰৰ পৰা ওলাই দিছোঁ। চিনেমা চোৱা কথা আছে, অলপ জল্দিকে যাওঁ। আমি ফিউল আপটো কৰাই লওঁ। আচ্ছা গাইজ, ফিউল আপ কৰাটো হৈ গ'ল। এতিয়া আগবাঢ়ি থাকোঁ, আৰু বেছি দূৰ নাই, অকণমান আছে। এতিয়া আমি আহি পাইছোঁ চিনেমা হলত। 2টাত আছিল টাইম, আমি 2:30 বাজি গ'ল। এতিয়া উপায় নাই। বেছি যাওয়া নাই না, তোরা বেশি যাওয়া নাই। মানে আধা ঘণ্টা গুচি গ'ল, এতিয়া কথা নাই দে। চিনেমাটো শেষ হ'ল, আমি ওলালোঁ। ভিডিঅ'ৰ অৰিজিনেল চাউণ্ডটো দিব নোৱাৰিলোঁ, কপিৰাইট আহিব, তাৰ কাৰণে দিয়া নহয়। এই গানটো আছিল কেচাৰিয়া তেৰা ইস্কে প্যাৰ। লাইভ ইন আছামক লগ পাইছিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল। অকল ফটোখিনি ল'ব পাৰিলোঁ, সময় কম আছিল।